ড্ৰাইভাৰ আছে আৰু এয়া ড্ৰাইভাৰ ইয়েছ মই ড্ৰাইভাৰ আমাৰ সোনুৱে নতুন বিজনেছ এটা হাত দিছে সোনু এই বেগত ৰাইলা ভয় অকণমান দেখুৱাই দিওঁ কি কি আনিলোঁ বজাৰৰ লাহে লাহে মানে এটা বস্তু আমি সেই নতুন ঘৰলৈ শিফ্ট কৰিছোঁ নমস্কাৰ আজি আকৌ এটা নতুন ভিডিঅ'ত আপোনালোকক স্বাগতম সকলোকে মোৰ আজিৰ অন্য এটা ভিডিঅ' আজি মানে নতুন এটা ভিডিঅ' আকৌ দেখিছে এইবোৰ বেগ পাতি লৈ বেগ পাতি নহয় বেগ মোৰ ডাইলগ আৰু বেগ চেগ লৈ ওলাইছোঁ বজাৰলৈ আজি যিহেতু বজাৰৰ বাৰ আমি আজি তিনিজনী যাম আজি আমাৰ লগত এই সোনু ওলাইছে মানে এয়া সি কি লৈছে জানো নাই ORS পানী ই মানে ৰ'দত ঘূৰিব নোৱাৰে কিমান দূৰ যাব জানো বেটেৰী চাই আছোঁ মানে তাৰপিছতে হেৰি কি কয় আজি স্কুটিত যিহেতু নাযাওঁ আমি তিনিজনী যাম বতৰটো ভালেই বাৰু হাৱা দি আছে অকণ অকণ দেখিছে চাগে খালি ৰ'দটো নাই গুপগুপীয়া গৰমটো আছে আৰু মানে তাৰপিছতে বেবী অহাই নাই মোনা লৈ আছে আমি যাওঁ তিনিজনী আজি সোনুৱে কিবা বজাৰ কৰিব আৰু ই মানে ৰ'দত বেছি দেৰি থাকিব নোৱাৰে সেইকাৰণে সি নিমখ আৰু চেনি পানী ঘুলি লৈ লৈছে চকৰ আজাত আহে স্কুল চকৰ হয় নতুন স্কুল হেৰি আছে বেটেৰী আছে সেইকে লৈ যাওঁ নেকি ড্ৰাইভাৰ আছে আৰু এয়া ড্ৰাইভাৰ ইয়েছ মই ড্ৰাইভাৰ চিন্তা যাওঁ আৰু বতৰটো ভালেই পাওঁ ন অকণ অকণ গৈ থাকিব পাৰিম খোজকাঢ়ি হয় নহয় ৰ'দ নাই বাৰু ৰ'দ নাই তথাপিও সেই যায় নেকি তেখেত এইফালে আমি বেটেৰী দেখি ল'লোঁ মস্তিকৈ কোলা কোলা আহিছে কোলা কোলা এইফালে মাহীৰ লগত কথা পাতি আহি 22 তাৰিখৰ পৰা আছে বেটেৰীখন পালোঁ বাৰু ঘৰৰ মুখতে পালোঁ আমাৰ ঘৰৰ দাদা এজনৰ বজাৰ কৰি মটন পাওঁ আজি ভালেই দেই কৃষ্ণ গৈ থাকোঁ সোনুৱে নতুন বিজনেছ এটা হাত দিছে সোনু তোমাৰ দোকানখন কেতিয়া খুলিছিলা চাওঁ সেইযোৰ চাওঁ বগাযোৰ চাওঁ অঁ এইটো মিনিটো ভাল লাগিছে নাই এইটোৱে থাকে অকল নাথাকে আছে অঁ সেইডাল চেইন এয়া হাৱাই চেকিং চলি আছে হাৱাই এইবোৰ ভালেই বাৰু এয়া এযোৰ চাই আছোঁ ৰংটো ধুনীয়া লাগিছে কেমেৰাত এয়া এযোৰ চাই আছে কোনযোৰ কি কৰা হয় নাজানো আৰু মুঠতে মই এনেকুৱা যোৰ লৈ থওঁ নেকি ময়ো এনেকুৱা লোৱাতকৈ এনেকুৱা বিচাৰিছিলোঁ মানে এইবোৰ জিলিকা জিলিক নহয় নে চিম্পুল সেনেকুৱাও নাই দেই মোলৈ চেণ্ডেল এযোৰ পচন্দ কৰিছে এইযোৰ কিন্তু মৰম লাগিছে এয়া টম এণ্ড জেৰী তুমি পিন্ধি দেখুৱাচোন তোমাৰ ভৰিটোত চেণ্ডেলৰ বাহিৰ হৈ যাব ভৰি এই মজা ফিটিং হৈছে এযোৰ লগোৱা এইযোৰ চালোঁ দাদা অঁ এনেকুৱা নালাগে চেণ্ডেল লৈছে আমাৰ বায়ে ইমানকৈ এইটো মোৰ বেগ দাম দৰ মাৰি আছোঁ ৰ'ব দেই এইটো মোৰ বেগ চেণ্ডেল এই দাদাৰ দোকানত দাম দৰ মাৰি আছোঁ দাম দৰ ই আকৌ নিজৰ বেগটোকে দেখুৱাই আছে হে সেইটো মেইন হ'ব দিয়ক দাদা এয়া লাগি দুযোৰ আনিলোঁ মোৰ ভাগৰ নাপালোঁ বাৰু লাগি ৰ'দ ওলাই গ'লচোন ই বেগত আহিলে ভয়ৰ কোবত ৰ'দ ওলাই গ'লগৈ এইফালে গৰমত মই বেছি বহি আছোঁ এইফালে সোনুহঁতে কাপোৰ চাই আছে ঐ সোনু পচন্দ হৈছে নাই চাই আছে মই গৰমত এনেকৈ বহি লৈছোঁ আৰু ধুনীয়াকৈ বেছি আছোঁ বজাৰত চাই আছোঁ সেই কাপোৰ এইফালে গোটেই চাই আছোঁ সেয়া মই এটা চাই থৈছোঁ দামে দৰে যদি মিলে তেতিয়া নিম ভাবিছোঁ এইটো চাৰ্ট টাইপৰ এইবোৰ কৰ্ট ছেট কিবা কিবি আছে আৰু এইবোৰ চাই আছে মই কৰ্ট ছেট বিচাৰিছোঁ ছিংগল এক কালাৰৰ খালি মানে এতিয়া ফ্ৰক চাই আছে কাৰণে অকণ পিছত উলিয়াই দিম কৈছে এতিয়া বহি আছোঁ মোৰ হেৰি অহাই নাই
এয়া বজাৰ কৰি মেলি ওলাইছোঁ আৰু ঘামি জামি একদম কোলা জোলা পৰি অৱস্থা নাই হাতত এখন হেৰি লৈ লৈছোঁ আমাক দোকানীৰ পৰা আলু দোকানীৰ পৰা এয়া এইফালে মোনা সেইফালে গৰম এতিয়া বেটেৰীত বহি লৈছোঁ ধেৰ বাজিব লগা হৈ গ'ল তাৰপিছত এতিয়া ঘৰলৈ যাওঁ একেবাৰে ঘৰত ফ্ৰেছ হৈ লগ পাম যে একদম মানে ঘৰত গৈ যে একদম পৰি দিনকৈ গম পাওঁ সেইকাৰণে একেবাৰে ফ্ৰেছ হৈ লগ পাম এতিয়া আহি ঘৰ পালোঁ ফ্ৰেছ হ'লোঁ ফ্ৰেছ হৈ ভাত পানী খালোঁ ভাত পানী খাই বোলো এতিয়া আপোনালোকক অকণমান দেখুৱাই দিওঁ কি আনিলোঁ বজাৰৰ পৰা তাকে সৰু সুৰাকৈ মানে সিহঁতি কিবা কিবি এটা ল'লে মই লোৱা নাছিলোঁ মইতো একেবাৰে লোৱা নাছিলোঁ আকৌ ঘূৰি মানে চুনুৱে প্ৰথমতে যোনটো ফ্ৰক আনিলে নহয় সেই ফ্ৰকটো মানে পচন্দ নহ'ল তাৰ আকৌ সি ঘূৰাব গ'ল সেই ঘূৰাব যাওঁতে মই যোনটো পচন্দ কৰি থৈ আহিছিলোঁ মানে সেইটো লৈ আহিব দিলোঁ সেইটো টপটো লৈ আহিছে এতিয়া দেখুৱাইছোঁ ৰ'ব কি আনিছে মানে সিহঁতি ৰ'ব এটা এটাকৈ দেখুৱাইছে দেই ওচৰপা চ' প্ৰথম আপোনালোকক ভিডিঅ' কৰি চাউণ্ড কৰি চাওক প্ৰথম আপোনালোকক দেখুৱাওঁ মই মাৰ কাৰণে এটা মানে ক্ৰপ টপ আনিছোঁ ক্ৰপ টপ মানে এইটো যিহেতু আজিকালি এনেকৈ ব্লাউজৰ নিচিনা পিন্ধে যে তেনেকুৱা এটা লৈ আহিছোঁ ভাল দেখিলোঁ মানে কাপোৰটো ধুনীয়া আৰু কম দামতে পালোঁ এয়া কাপোৰটো দেখিব পাৰিছে চাওক এয়া কিমান ধুনীয়া এয়া ঠিক এইটো ভাল লাগিলে এইটো কিমান পৰিছিলে 130 টকা হয়নে 120 টকা মই 30 টকা লাগে এইটো ধুনীয়া পালোঁ চাওক একদম এনেকুৱা ষ্ট্ৰেচেবল তাৰপিছত নেক্সট মোৰটো দেখুৱাই দিছোঁ মোৰটো যে কৈছিলোঁ মই প্ৰথম মই আনিলোঁ পচন্দ কৰি থৈ আহিলোঁ পিছত চুনুৱে যেতিয়া এক্সচেঞ্জ হৈ গ'ল তেতিয়া লৈ আহিব কৈছোঁ এইটো কেনেকুৱা লাগিছে ক'ব এইটো অকণমান ঢিলা হৈছে খালি অকণমান মানে ফিটিং কৰিব লাগিব এইটো বেছি নহয় এইটো কিমান লৈছিলে 350 ন 350 লৈছে এইটো বোলে প্ৰথম আৰু কাপোৰটো একদম কোমল মানে কটন কাপোৰ সেইকাৰণে তাৰপিছতে নেক্সট এইটো আনিছে বেবীয়ে এইটো বহুত দীঘল এয়া এইটো এইটো পিছফালটো আৰু এইটো আগফালটো পিছফালে মানে এনেকুৱা ডিজাইনটো আছে এইটো টাইট কৰিব পাৰে এইবোৰ ৰছী আছে এইটো বহুত দীঘল এনেকুৱা এয়া টেবুলখনৰ পৰা দেখি পাইছেনে ধুনীয়াকৈ এইটো তাৰপিছত আমাৰ চুনুৱে আনিছিলে এইটো চুনুৰটো ধুনীয়া লাগিছে ধুনীয়া একদম মস্তিক এয়া গৰমৰ কাৰণে মানে চব হাত খৰা এতিয়া চুনুৱে মানে আনিছে হয় এতিয়া ভয় খাই আছে মানে মাকে মানে এটা মুৰ্গী ঠেংগিলা ওলাই থাকে কাৰণে হাত খৰা ফ্ৰক পিন্ধিব নিদিয়ে এতিয়া আমি কৈছোঁ ভাল লাগিছে সেইকাৰণে লৈ আহিছে আমাৰ পচন্দতে মানে এইটো কেনেকুৱা লাগিছে ক'ব এইটো দীঘল ইমান দীঘল নহয় মানে এইটো ইমান এইটো কিমান আছিলে দাম 450 ন আৰু এইটো 380 নেকি এইটো 380 নে 350 এনেকুৱাই আছিলে 50 টকা বেছিকৈ দিছিলোঁ হয় এইটো 350 কেনেকুৱা লাগিছে ক'ব এইটো পিছফালটো এইটো আগফাল তাৰপিছতে এইটো 450 এইটো মানে ঘূৰি যোৱাৰ কাৰণে যিহেতু জানেই আৰু দোকানত ঘূৰি গ'লে অকণমান দাম ভৰে সেইকাৰণে অকণমান দাম ভৰিলে তাৰপিছতে নেক্সট আছে মালে মানে হাৱাই চেণ্ডেল লাগে চ' হাৱাই চেণ্ডেল এযোৰ লৈ আহিছোঁ হাৱাই চেণ্ডেল ছিগি থাকিলে ৰিলেক্সৰ এয়া এইযোৰ ৰিলেক্সৰ এইযোৰ 150 টকা দেই বেছি নহয় 150 টকা পৰিছে এইযোৰ তাৰপিছত আৰু এইযোৰ আনিছে বেবীয়ে এইযোৰ হৈছে একোৱা লাইটৰ মানে সেইটো বহুত ভাল মই ইউজ কৰি আছোঁ মোৰ চেনেযোৰ নেদেখাবি এতিয়া বহুত লেতেৰা হৈ আছে মোৰ 4 বছৰ হৈ গ'ল মানে মই ছিগিবলৈ চেনেযোৰ একদম এনেকৈ পিন্ধো আমনি লাগি গৈছে যে চেনেযোৰ নিছিগে তাই সেইকাৰণে একোৱা লাইটৰ সেই একেটা কোম্পানীয়ে লৈছোঁ যিহেতু ভাল মানে তিয়াব পাৰে এইযোৰ আজি মানে ষ্টকত আহিছেহে কালাৰো অকল এটাই আছে সেইকাৰণে এইটোকে আনিছোঁ ময়ো আনিলোঁহেঁতেন কালাৰ বেলেগ থকাহেঁতেন যিহেতু একে কালাৰ কাৰণে নানিলোঁ আৰু মই বেলেগ আনিব গৈছিলোঁ মানে তো সেইকাৰণে অনা নহ'ল এইযোৰ হৈছে 200 নহয় 180 এইযোৰ 180 বেছি দাম নহয় তথাপিও মানে বস্তুকেইটা ভাল পাইছোঁ আৰু একদম এইকেইটা তেতিয়াহ'লে আজি আমাৰ বজাৰ ইমানে কৰিলোঁ আৰু এইবোৰে মই অনা নাছিলোঁ মই মানে নিকিনো বুলি কৈ ঘূৰি যাওঁতেহে কিনা হ'ল আৰু সেয়াই বাকী একো নাই সেয়াই আজি বৃহস্পতিবাৰ বজাৰ এতিয়া আকৌ মই ভাত খাই মেলি ৰুটি বেলিব লৈছোঁ ৰুটি মানে পুৰি কি কয় মাহঁতৰ এই গোটৰ মানে মামীহঁত আমাৰ মামী দুজনীমান সোমাব বেংকত আছে আহি মানে সোমাব বোলে সেইকাৰণে কিবা এটা খাবলৈ ৰাতিপুৱা আহিলে বেংকত জানি আৰু কিমান দেৰি সেইকাৰণে ৰাতিপুৱা আহিলে কাৰণে আমাৰ ঘৰত সোমাব গৈছে কাৰণে পুৰি দুখন মাৰি দিছোঁ আৰু সেইকাৰণে এতিয়া এয়া পুৰি মাৰি লওঁ তাৰপিছত আকৌ মানে আহিলে দেখুৱাম আৰু কেনেকৈ কি আহিছে হয় নহয় এইফালে চব্জি বনাই আছে কি চব্জি বনাইছে জানো আলু আৰু বেঙেনা এইফালে দেখিছেনে আমাৰ ঘৰ এইফালে আমাৰ ঘৰ দেখিছেনে এইবোৰ গোটেই ধূলি মানে লাহে লাহে কি হৈছে বস্তুবোৰ মানে এইবোৰ খালী কৰা হৈছে আৰু এখন যিহেতু ভাবিছোঁ বহুত দিন হৈ গ'ল যিহেতু এইবোৰ মানে পানী সোমাই গ'ল যে পানী সোমাই মানে এইবোৰ
এইবোৰ এনেকুৱা হৈ গৈছে আপোনালোকৰ কেনেকুৱা হৈছে নাজানো এইবোৰ উঠাই দিব লাগিব এতিয়া উঠাই দি ইয়াত আকৌ দুদিনমান নেপাৰো ভাবিছোঁ এখন মানে এনেকৈ থাকিব লাহে লাহে এটা দুটা বস্তু মানে এইফালে চিফটিং কৰা হৈছে এইফালেও চিজিল হোৱাকৈ নাই মিস্ত্ৰীবোৰ আৰু কি আৰু জানেই নহয় আৰু এদিন নাহে এইবোৰ প্ৰটিন মাৰি থৈছে এইবোৰ অকণমান ফিনিচিং মাৰিবলৈ আছে এইবোৰ গাঁত চাতবোৰ কিবাকিবি দৰ্জা বাকী এনেই এইবোৰ ইয়াত আনি বহাই থৈ দিছে যিহেতু মানুহ চানুহ আহিবলৈ বহিবলৈ ভিতৰত দেখিলে কেনেকুৱা কণ্ডিশ্যন ৰুম হেৰি হৈ আছে মই আপোনালোকক দেখুৱাম বাৰু ভালকৈ ৰুমকেইটা মোৰ নেক্সট ভিডিঅ'ত চ' এতিয়া লাহে লাহে মানে এটা বস্তু আমি সেই নতুন ঘৰলৈ চিফ্ট কৰিছোঁ সেই গতিকে এইটো খালী কৰা হৈছে এইবোৰ চব বস্তুবোৰ এনেকৈ এইবোৰ এনেকৈ পৰি আছে এইবোৰ বস্তু এইফালেও চব গোটেই ফটো চটো এইবোৰ মানে চব ঠিক কৰিব লাগিব এনেকৈ তেতিয়াহে হ'ব এইফালে কি হ'লে ভাগৰ লাগিছে নেকি তোমাৰ টোপনি মানে কি হ'ল এনেকুৱা ডাঙৰ এটা আছিলে সেইফালে চ' এইটো কি কৰিলোঁ মাজত দুডোখৰ কৰি দিলোঁ এজনীক যিহেতু টেবুল লাগে আৰু মোক বেঞ্চ লাগে সেইকাৰণে ওপৰডোখৰ টেবুল হৈ গ'ল তলডোখৰ বেঞ্চ হৈ গ'ল মানে ইমানেই ডাঙৰ দেখুৱাই দিছোঁ ৰ'ব পিছফালে কালাৰ কৰি থৈ দিছে এইটো মই সজাবলৈকে থৈ দিছিলোঁ গল্ডেন কালাৰত এনেই পেলাই দিয়া নাই হ'লে এইটো মানে এনেই কিবা এনেকৈ কৰি সজাবলৈ এইবোৰ পুৰণালৈ এইখন বেঞ্চখন দিছেনে পিছফালে একেবাৰে আহি গৈছোঁ দেই এইখন বেঞ্চখন কালাৰ কৰি দিছে মায়ে এইবোৰ বস্তুবোৰ খালী কৰিছে চব জেগাই এইফালে এখন টেবুল হৈ যাব এখন ৰিপেয়াৰ মাৰিবলৈ আছে এইবোৰ পুৰণা হৈ গ'ল এইবোৰ হেৰিছে এইবোৰ তাৰপিছত এয়া এটা ফিটকিৰিয়ে বনোৱা ফিটকিৰি নহয় জানো এইখিনি কি আছিলে ফিটকিৰিয়ে আছিলে মাহীয়ে বনোৱা চবকে তেতিয়া শিকিছিলে মাহীয়ে নতুন চবকে বনাই দিছিলে এইবোৰ তাৰপিছত এইবোৰ মালাবোৰ ধুবলৈ আছে ফটোত লাগি থকা মালাবোৰ এইবোৰ ধুই মেলি মানে একেবাৰে চিজিলকৈ লগোৱা হ'ব এইফালে ভগৱান আছে এয়াই আৰু এইখন বেঞ্চ বনিলে এখন মই ধুনীয়াকৈ কিবা এটা কৰিম আৰু ড্ৰয়িং ৰুমত মানে লিভিং ৰুমত আৰু তাৰপিছত এইখন